এইটো এটা বিশেষ ভিডিও যেটো দেখাৰ পাছত আপোনাৰ জীৱনৰ চিন্তা ধাৰণা সলনি হৈ যাব পাৰে গতিকে ভিডিওটো এটা শেয়াৰ কৰি শেষলৈ চাই থাকিব ভিডিওটোত আপুনি দেখিবলৈ পাইছে এটা সৰু পৰুৱা আৰু এই পৰুৱাটোৰ চাৰিফালে কেৱল সমস্যা পৰুৱাটোৱে এই সমস্যাৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে কিন্তু এই সমস্যাৰ পৰা নিজকে উদ্ধাৰ কৰিব পৰা নাই তথাপিও পৰুৱাটোৱে অহৰ চেষ্টা কৰি আছে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অৱশেষত বহুতো চেষ্টাৰ অন্তত এই পৰুৱাটোৱে সমস্যাৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিয়নো পৰুৱাটোৱে এই সমস্যাবোৰক হাৰ মনা নাই ঠিক এই পৰুৱাটোৰ দৰে মানুহৰ জীৱনতো এনে বহুতো সমস্যাৰ লগ লাগি থাকে এই সমস্যাবোৰ আমি হাত হাৰিবৰ বাবে পৰুৱাটোৰ দৰে সমস্যাবোৰক হাৰ নামানি চেষ্টা চলাই যাব লাগে তেতিয়া হলে দেখিব এটা সময়ত আপোনাৰ জীৱনৰ সমস্যাবোৰ এনেদৰে নাইকা হৈ যাব নিউজ ডেস্ক ৰিপোৰ্ট জানজু লাইভ